Welcome to Grow Up অসম। বন্ধু বা বান্ধৱী কাৰ নাথাকে, প্ৰায় সকলোৰে থাকে। কিছুমানৰ ৩, ৪, ৫ জনলৈকো থাকে। কিন্তু তাৰ মাজতে খুব কম ১ বা ২জন এনেকুৱা বন্ধু বা বান্ধৱী থাকে প্ৰায় মানুহৰে, যিয়ে নেকি নোকোৱাকৈয়ে মনৰ কথাবোৰ বুজি পায়। মনে মনে থাকিলেও মনৰ মাজত কি চলি আছে তাৰ উমান পায়। তেওঁৰ প্ৰিয় বন্ধু বা বান্ধৱীগৰাকীৰ বিষয়ে কোনোবাই যদি কেতিয়াবা বেয়াকৈ কয়, তেতিয়া সি বা তাই তেনেকুৱা নহয়, তেনেকৈ নক'ব বুলি কৈ তৰ্কবাদ কৰিবলৈও আগবাঢ়ি যায়। সঁচা অৰ্থত বিপদৰ সময়ৰ বন্ধু আৰু বাকী সময়ৰ বন্ধুৰ মাজত বহুতেই পাৰ্থক্য আছে। ধন টকা পইচা এগালমান দি সহায় নকৰিলেও বিপদৰ সময়ত সাহস হৈ কাষত থকাটোও এটা ডাঙৰ সহায় এজন বন্ধু বা বান্ধৱীৰ পৰা। যদি আপোনাৰ লগতো বা আপোনাৰ কাষতো এনে এজন বন্ধু বা বান্ধৱী আছে, তেওঁলোকক কেতিয়াও হেৰাই যাব নিদিব। মৰম চেনেহৰ এনাজৰীৰে সদায় কাষতে ৰাখিব।